হেল্ল' এভৰিৱান, মই আছামিজ কিটচেন চেনেলটোলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ বেচন পকৰি। আপোনালোকে চাহৰ লগত বেচন পকৰি খাই নিশ্চয় ভাল পায় নহয় জানো? আহকচোন চাওঁ এই বেচন পকৰি বনাবলৈ মই কি কি প্ৰয়োজনীয় বস্তু লৈছোঁ। প্ৰথমে মই নৰসিংহ আৰু পিঁয়াজ ভালদৰে ধুই লৈছোঁ আৰু পিঁয়াজ দুটা ভালদৰে সৰু সৰুকৈ কাটি দিছোঁ আৰু নৰসিংহখিনিও কাটি লৈছোঁ। কেঁচা জলকীয়া এটা লৈছোঁ, সৰুকৈ কাটি লৈছোঁ। বেচন ডাঙৰ কাপেৰে 1 কাপ লৈছোঁ আৰু ৰাইচ ফ্লাৱাৰ লৈছোঁ 2 চামুচ ডাঙৰ চামুচেৰে। নিমখ লৈছোঁ সোৱাদ অনুসৰি, বেকিং ছ'ডা 4 ভাগৰ 1 ভাগ লৈছোঁ। এয়া চাউলৰ গুড়ি আৰু বেচন মিক্স কৰি লৈছোঁ আৰু পিঁয়াজখিনি দি দিছোঁ আৰু কাটি থোৱা নৰসিংহখিনি দি দিছোঁ। জিৰা গুড়ি লৈছোঁ 1.5 চামুচ সৰু চামুচেৰে আৰু প্ৰয়োজন অনুসৰি হালধি দিছোঁ। আৰু মই জিৰা গুড়ি কেইটামান ব্যৱহাৰ কৰিছোঁ, এইটো নিদিলেও হয়, মই দি লৈছোঁ কেইটামান জিৰা গুড়ি। বেকিং ছ'ডা দিছোঁ। এই গোটেইখিনি একেলগে মিহলি কৰি ল'ম ভালদৰে। কাটি থোৱা জলকীয়াখিনি দি লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আৰু প্ৰয়োজন অনুসৰি পানী দি থাকিম। পানী দি এনেদৰে ভালদৰে সানি লৈছোঁ। এয়া ৰেডি হৈ গৈছে সানি। ইয়াৰ পিছত প্ৰথমতে কেৰাহীখনত ৰিফাইন তেল দি পেলাই অলপ গৰম হ'বলৈ দিব। এয়া গৰম হ'লত সাৱধানে এটা এটাকৈ বেচন পকৰি সাৱধানে এটা এটাকৈ সৰু সৰুকৈ দিব আৰু চাব যাতে গেছৰ ফ্লেমটো মিডিয়াম হৈ থাকে, নহ'লে সোনকালে জ্বলি যাব। এনেদৰে সৰু সৰুকৈ এটা এটাকৈ, বেছি দিব নালাগে, কমাই দিব লাগে। এনেদৰে 4-5 মিনিট মিডিয়াম ফ্লেমত ফ্ৰাই কৰি থাকিব, ইলুটি সিলুটি কৰি ৰঙচুৱা পৰালৈকে। এনেদৰে লো টু মিডিয়াম ফ্লেমত লৰাই থাকিব ৰঙচুৱা পৰালৈকে। এইখিনি বেচন পকৰি প্ৰায় হৈছে। এয়া মই বেলেগ এখন পাত্ৰত ৰাখি থৈছোঁ। এনেদৰে গোটেইখিনি মিডিয়াম ফ্লেমত ভালদৰে লৰাই থাকিব ৰঙচুৱা পৰালৈকে। আৰু ৰঙচুৱা হ'লত এখন পেপাৰৰ ওপৰত মই ৰাখি থৈছোঁ এক্সট্ৰা তেলখিনি যাবৰ কাৰণে। এয়া বেচন পকৰি ৰেডি হৈ গৈছে। এয়া বেচন পকৰি ৰেডি হৈ গ'ল চাহৰ লগত খাবৰ কাৰণে। আজিলৈ আহোঁ, ধন্যবাদ।